নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনালোঁ খাচী মাংসৰ আঞ্জা। মইনো কেনেকৈ বনালোঁ আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ। একেবাৰে সাধাৰণভাৱে বনাইছোঁ। আপোনালোকে প্ৰত্যেকে নিজৰ নিজৰ ষ্টাইলত বনায়, যিটো ষ্টাইলত ভাল পায় সেইদৰে বনাই নহয় জানো। মই এইদৰে ভাল পাওঁ, মই সেনেকৈ বনালোঁ। আৰু আহক ভিডিঅ'টোৰ মাজলৈ। এতিয়া এয়া মাংসখিনি মই ধুই চাফা কৰি ল'লোঁ। এইফালে পিঁয়াজ কাটি ল'লোঁ আৰু আদা নহৰু আলু 2টা কাটি লৈছোঁ। বিলাহী মাত্ৰ মই এটাই দিম, বিলাহী বেছি নিদিওঁ দেই। এইখিনি মই পেষ্ট বনাই ল'ম, আদা নহৰু পিঁয়াজ আৰু বিলাহী। এইফালে কেঁচা জলকীয়া 3টাও দি দিছোঁ। এইফালে কেৰাহীখন পাতি এতিয়া ইয়াতে তেল দি দিম। তেলখিনি গৰম হোৱাত আলুখিনি মই ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে ফ্ৰাই নকৰিবও পাৰে, নিজৰ কথা। মই ফ্ৰাই কৰি লৈছোঁ। এইখিনি এতিয়া নমাই ল'লোঁ। এতিয়া ইয়াতে তেজপাত আৰু জলকীয়া, শুকান জলকীয়া 2টা দি দিলোঁ। পিঁয়াজ মই সৰু চাইজৰ এটা দিছোঁ, যিহেতু পেষ্ট বনাই থোৱা আছে সেয়ে মই পিঁয়াজ কমকৈ দিছোঁ। ইয়াতে ভাজি লৈছোঁ। এতিয়া সেইখিনি ৰঙচুৱা হোৱাত মছলা দি দিছোঁ, জিৰা, ধনিয়া, ৰেড চিলি আৰু মিট মছলা। এইফালে হালধি দি দিলোঁ। এতিয়া এইখিনি ভাজি লৈ ইয়াতে মাংসখিনি দি দিম। এয়া মাংস দি দিলোঁ। মাংসখিনি এতিয়া ভালদৰে লৰাই ভাজি ল'ব লাগিব। ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ। ঢাকনখন মাৰি সিজিবলৈ দিছোঁ। এতিয়া ঢাকনখন খুলি এয়া দেখিছেনে, যিটো মই পেষ্ট বনাই থৈছিলোঁ পিঁয়াজ বিলাহীৰ, সেইখিনি ইয়াতে দি দিলোঁ। এতিয়া অকণমান পানী দি এতিয়া মই সেইখিনি ভালদৰে সিজিবলৈ দিম। ইয়াতে মই গৰম মছলা অকণমান পিচি দি দিলোঁ শুকান জলকীয়াৰ সৈতে। এইফালে তেলখিনি অকণমান বিৰিঙি অহাত এতিয়া ইয়াতে আলুখিনি দি দিম। এতিয়া ঢাকনখন মাৰি অকণমান সিজিবলৈ দিম। খাচী মাংসত যিহেতু অকণমান ভাজিবই লাগিব নহয় জানো। এতিয়া ইয়াতে মই পানী দি দিছোঁ। টাইম লাগে খাচী মাংস বনাবলৈ, বহুতখিনি ভাজিব লগা হয়। এইফালে এয়া মোৰ দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিছে। এয়া মোৰ আঞ্জা হৈয়ে গৈছে। ইয়াতে মই এতিয়া ধনিয়া দি দিলোঁ। এতিয়া আঞ্জাখন মই বাচন এটাত নমাই থৈ দিম। আৰু আপোনালোকে আজি মোৰ ৰেচিপিটো চাই কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ।